কৰি ল গা ধুই গৈ আছো ৰবা তুমি ফটো এখন তুলি ফেচবুকত দি দিয়াচোন বাপে লগা এটা কথা গম পাইছ নাই ৰাতিপুৱাই পৰাকে ফোন কৰি বোলে সিহঁতৰ ঘৰত বোলে পতাটোৰ ওপৰত গুটিটো খাৰা কাৰ কি গুটি খাৰা হ'ল এতিয়া নহয় পতাটোৰ ওপৰত পতাৰ গুটিটো খাৰা বৰ আচৰিত লাগিছে শুনি তই কচোন বাকীবিলাককো মই সিহঁতক ফোন কৰি কওঁ ৰ মই চাই আছো ৰ এইটোচোন পটা গুটি বাবা হৈ যাব এতিয়া এইটো কি পটাগুটি বাবা ৰচোন গায়ত্ৰীক ফোন কৰি সুধো অশান্তি লাগি যায় আৰু হেল্ল' গায়ত্ৰী ক'ত আছ পৰাগে ফেচবুকত পোষ্ট এটা এৰিছে তই চাইছনে কিবা ইহঁতৰ ঘৰত বোলে পটাগুটি বাবা ওলাইছে তই চাবিচোন চাবি চাই লৈ মোক কবি কি হৈছে আৰু বাকীবোৰকো সুধিবিচোন ঠিক আছে হ'ব দে হ'ব দে ৰখ মই চাই লওঁ চাই লৈ পেলাই মই জনাই আছোঁ মই চাই আছোঁ হেল্ল' জুৰি মেহতা কচোন কেছ এটা গম পাইছ নে পটাগুটি পাব ওলাইছে নহয় এতিয়া মোক গাড়ীতে ফোন কৰি গ'ল মানে পৰাগতৰ ঘৰত ওলাইছে পৰাগে শ্বেয়াৰ কৰিছে তাৰপিছত মই শ্বেয়াৰ কৰি দিছোঁ চা তাকে ময়ো শুনিছোঁ বাৰু এই আমাৰ ঘৰৰ ওচৰতো আদিবাসী মানুহ এঘৰ আছে যে সিহঁতৰ তাততো তেনেকৈ পটা গুটিটো উঠি গৈছে তোৰ তাতো ওলাইছে এতিয়া কালি তই দেখিছনে এইটো চিঞৰ পৰাগে আৰু মিছা কথা শ্বেয়াৰ কৰিব নেকি মই শ্বেয়াৰ কৰি দিম তই চাই পেলাই শ্বেয়াৰ কৰিবি তই একদম আচৰিত কথা তাকে হয়ে চাগে ঠিকে আছে ৰচোন ময়ো তাকে ইমৰানক ফোন এটা কৰোঁ তাকো কৈ দিওঁ ইমৰান গম পাইছ নাই পটাগুটি বাবা ওলাইছে যে চবেই শ্বেয়াৰ কৰিছে চা আমাৰ ইয়াতো হৈছে নহয় 4 ঘৰমানত জানো পাই মানুহজনীৰে নেটৱৰ্ক নাথাকে নে ফোনটোৰে নেটৱৰ্ক নাথাকে একেবাৰে ধৰিবই নোৱাৰে শুন মই এটা জমনি নিউজ পাইছোঁ সেইটো কাৰণে তোক ফোন কৰিছোঁ জমনি মানে তামাম জমনি আৰু মই কাৰোবাৰ কোন জানো আমাৰ লগৰ কাৰোবাৰ এটা ষ্টেটাছত দেখিলোঁ কিবা হেনো পতাটোৰ ওপৰত গুটিটো থিয় হৈ গৈছে তই কচোন ক বাকীবিলাকক ফোন কৰি ক দে ক চবকে ক চবেই গম পাওক ক কি তহঁতৰ যে আৰু কাম নাই আৰু দেই সিদিনাখন কলি বাচ্ছা জন্ম হৈয়ে কথা ক'বলৈ আৰম্ভ কৰিলে আৰু আজি কৈছ পটাগুটিৰ কথা এই চব ফাল্টু কথা আৰু মোৰ আগত কৈ নাথাকিবি দেই আৰু এটা কথা শুন মোৰ আগতেই যি কলি আৰু বেলেগ আৰু কাৰো আগত যাতে নকওঁ এইবিলাক কথা ৰাখ শুন এই চব ফাল্টু কথা আৰু মোক কৈ নাথাকিবি এই পটাগুটিটো নিজে নিজে থৈ গ'ল চোৱাচোন ৰ'বা মই ল'ৰাক খুৱাই আছোঁ ঠিক আছে মই গা ধুই আহি আছোঁ মা আহক সেৱাটো কৰি লওঁ হৈ আছোঁ ৰ'বা মাহীৰ লগত খবৰটো দি লওঁ বৰা আহা সেৱাটো কৰি লওঁ গা ধুই গৈ আছো ৰবা তুমি ফটো এখন তুলি ফেচবুকত দি দিয়াচোন নমস্কাৰ মই পৰাগুজা আপোনালোকে যিটো ভিডিঅ' উপভোগ কৰিলে সেইটো জাষ্ট মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে তাত কোনো সত্যতা জড়িত নাই আৰু এনেকুৱা ভিডিঅ'সমূহ যিবোৰ উৰা বাতৰিসমূহ আপোনালোকে প্ৰচাৰ নকৰিব ধৰক মাজতে কেঁচুৱাই জন্ম হৈ কথা কোৱা ভিডিঅ' প্ৰচাৰ কৰিছে বা এইটো পটাগুটি বাবা এনেকুৱা আপোনাৰ মিছা বাতৰিয়ে বহুতৰ অপকাৰ সৃষ্টি কৰিব পাৰে গতিকে এনেকুৱা উৰা বাতৰি প্ৰচাৰ নকৰিব তাকে অনুৰোধ জনালোঁ ধন্যবাদ মানৱ জাতিৰ সংকট কালত এনেকুৱা ধৰণৰ উৰা বাতৰিবোৰত ভুল নাযাব আৰু সকলোৱে লকডাউনৰ নিয়মবোৰ মানি চলক আৰু বিশেষ প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰত কোনো নোলাব
এই বেমাৰ এই কৰোণা মহামাৰীৰ পৰা বাচিবৰ কাৰণে মানুহৰ হাতত এটাই উপায় আছে, সেইটো হৈছে ঘৰত সোমাই থকা নিজকে আৰু ঘৰৰ সকলোকে সুৰক্ষিত কৰা।